হেল্ল' বন্ধুসকল, সকলোৰে ভাল নিশ্চয়, মোৰো ভাল। আজি লক্ষ্মী পূজা, আপোনালোক সকলোলৈকে লক্ষ্মী পূজাৰ শুভকামনা জনাইছোঁ। মা লক্ষ্মী আপোনালোকৰ সকলোৰে ঘৰত বসতি হওক, তাকেই মই আজি লক্ষ্মী পূৰ্ণিমাৰ দিনা মই কামনা কৰিছোঁ। আজি মই এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলৰ যি DADR কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে, সেই সম্পৰ্কীয় এটা তথ্য লৈ মই আপোনালোকলৈ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। যিসকলৰ এই ভিডিঅ'টোৰ উপকাৰ হ'ব বুলি ভাবে বা প্ৰয়োজন, সেইসকলে এই ভিডিঅ'টো চাব, আৰু যিসকলে অপ্ৰয়োজনীয় বুলি ভাবে তেওঁলোকে স্কিপ কৰিব পাৰে। আজি লক্ষ্মী পূজাৰ দিনাই চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ সুখবৰ। আমি সকলোৱে গম পাওঁ যে চৰকাৰী কৰ্মচাৰীসকলৰ মৰগীয়া বানচ অৰ্থাৎ DA বছৰেকত দুবাৰ বৃদ্ধি হয়, জানুৱাৰী মাহত আৰু জুলাই মাহত। ইতিমধ্যে আমি জানুৱাৰী মাহৰ 4% যি মৰগীয়া বানচ, সেই 4% মৰগীয়া বানচ আমি লাভ কৰি আহি আছোঁ। অৰ্থাৎ আমাৰ বৰ্তমান মুঠ মৰগীয়া বানচ হৈছে 50%। এইবাৰ কেন্দ্ৰীয় কেবিনেটে মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 3% DADR বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ লগে লগে ৰাজ্য চৰকাৰৰো সমহাৰত এই DADR বৃদ্ধি হ'ব। এই DADRত জুলাই মাহৰ 1 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি হ'ব। অৰ্থাৎ আমাৰ এই চৰকাৰী কৰ্মচাৰীসকলে 1 জুলাইৰ পৰা ছেপ্টেম্বৰ মাহলৈকে 3 মাহৰ এৰিয়াৰ লাভ কৰিব, আৰু অক্টোবৰ মাহৰ দৰমহাৰ লগত এই নতুন বৃদ্ধি সংযোগ হ'ব। পেঞ্চনাৰসকলেও এই সুবিধা সমান হাৰত লাভ কৰিব। উৎসৱৰ যিহেতু এতিয়া বতৰ, এই উৎসৱৰ বতৰত আমাৰ সকলোৰে বাবে এয়া ভাল খবৰ, হয়নে নহয় বাৰু? কিন্তু মই আকৌ এইটো উপহাৰ বুলি নাই কোৱা, কাৰণ সুখবৰ বুলিহে মই কৈছোঁ। কাৰণ DA বৃদ্ধি এটা নিৰন্তৰ প্ৰক্ৰিয়া, আৰু মুদ্ৰাস্ফীতিৰ লগত মোকাবিলা কৰিবৰ বাবে বছৰেকত দুবাৰ DA বৃদ্ধি হয়েই। এইখিনিতে উল্লেখ কৰিছোঁ আকৌ এটা কথা যে এতিয়াৰ পৰা মুঠ DADR 53% হ'বগৈ। 53% হ'বগৈ। আৰু কেন্দ্ৰীয় চৰকাৰে যিহেতু এতিয়া ঘোষণা কৰিছে, কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাৰ পিছতে ৰাজ্য চৰকাৰেও এই বৃদ্ধিৰ অনুমোদন কৰিব। আজিলে ভিডিঅ' এইটোৱে। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে মোৰ এই চেনেলটো আগবঢ়াই নিবৰ কাৰণে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। আজিলৈ আহিছোঁ।